Hello guys, welcome back to my YouTube channel Devotesh Vlog. Bolke অন্য এটা ভিডিওলে স্বাগতম জনাইছো। এৰিয়া বেছি 4:30 আৰু আজি ভিডিওটো ষ্টাৰ্টিং হে কোৱা নাই ৰাতিপুৱা পা ফালে গাঁও ফুৰিবলৈ গৈছিলো বিহু খাবলৈ গৈছিলো এজত ভিডিওটো ষ্টাৰ্টিং কোৱা নাই এতিয়া ষ্টাৰ্টিং কৰিছো আৰু অকমানৰ পিছতে আমি যাম বিহু মাৰিবলৈ কালি ৰাতিও বিহু মাৰিছিলোগে কালি ৰাতি বিহু মাৰিবলৈ গৈছিল যদি ফোন চোন নিদিলে কাৰণে ভিডিও বনাব নোৱাৰিলো আজি ফোন চোন লৈ যাম আৰু অকমান টাইমৰ পিছতে আমি উলাই মেলি যাব লাগিব আৰু এতিয়া উলাই ৰেডি হ'ম আৰু তাৰ পিছত আপোনালোককো বিহু দেখুৱাই দিম আমাৰ ৰাইজৰ বিহু ৰাইজে একেলগে গাঁৱৰ মানুহ একগোট হৈ বিহু মাৰিছে বলক বিহু চাব লাগে এতিয়া উলাই মেলি ৰেডি হ'ম ইয়াত ড্ৰেছ আছে গাইস এতিয়া সুইয়া দিলা তুমি আজৰি একদম ৰেডি বিহু মাৰিবলৈ যাব লাগে ইয়া সম্ভৱ কেনেকুৱা দি এতিয়া গৈ আছো একদম বিহু মাৰিবলৈ বৰষুণ আহি গ'ল এতিয়া বাৰান্দাত বিহু মাৰিবলগীয়া হৈছে গাইস এতিয়া ৰাস্তাতে পাই গ'ল বৰষুণে উলাই আহিছিলহে একদম পালেয়া বৰষুণে একদম মানে কি কম বৰষুণে চেছ কৰি দিছে আৰু বিহু ঐ ক'ত থাকিলি Thank you.
গাইজ এতিয়া বিহু মাৰি হৈ গ'ল, ঘৰলৈ আহি আছোঁ অটত উঠি। একোৰে দেখি এন্ধাৰ। গাইজ কালি ঘৰ আহি পোৱালে 11:30 বাজিলে, গতিকে ভিডিঅ'টো এণ্ড কৰিবলৈ নহ'লে। ভিডিঅ'টো আজিয়ে কৈছোঁ, এণ্ড যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেলটো প্ৰেছ কৰি অল নটিফিকেশ্যনত ছেট কৰি দিব। আজিলৈ ইমানে, অন্য এটা ভিডিঅ' লগ পাম। টাটা, বাই বাই।